हेलो गाइस महल मिस्टार राणा और आपनालोक मोर भिडिओ चाই আছে और आशा करो आपनालोक सकलो भाले আছে और लगते मैं भाले आसो पानी 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 उलुते बानपानी दिनगिटा बहुत मानुहर बहुत क्षति करिছে और बहुत मानुह केजानी घर माने पानी उठिছে और लगते आपनालोकर बहुत माने विपदजनक माने कथा হৈছে और बहुतर माने विपद হৈছে तथापिও मैं भिडिओ এটা आपनालोक দেখুৱা বুলি ভাবিলো और लगते मैं पाकात माने केइटामान आपनालोक নিজৰা দেখুৱাম বুলি और নিজৰা কেইটা আপোনালোকক দেখুৱাই কেনে বা ভিডিওটো কমপ্লিট কৰি দেখুৱাই আছো আৰু লগতে এইটা পালো আহি এইটো হল ৰিজাৰ্ট নে কি বুলি কয় এইটো বাকাত বনাইছে এইটো নিজা মাটিতে এটা নিজৰা আহিছে এইটো বনাইছে আৰু লগতে এইটো সোমালে যদি সোমাই যায় ভিডিও কৰিব বিচাৰো তেতিয়ালে 50 টকা দুজনৰ 100 টকা ল'ব আৰু লগতে নানা পইচা সেই গতিকে ভাবিলো আজি নেদেখাও কেতিয়াবা বেলেগ দিনা বাৰু সময় পালে দেখুৱাম আৰু লগতে আপোনালোকে চাব পাৰিব গতিকে আজি নেদেখাও আজি আপোনালোক কেইটামান নিজৰা দেখুৱাও এটা হল মানে সুমাটিয়া পানী বুলি কয় তাতে কমাম আৰু লগতে ইয়াতে কেইটামান আছে দেখুৱাই আছো আৰু এইকেইটা আছে আপোনাৰ বাকাত এইটো এটা নিজৰা আমাৰ বাকা অঞ্চলত আছে বহু নিজৰা আছে বাকাত আৰু আছে আগত সুগা পানী তাতে লৈ যাম আপোনালোকে আমাৰ লগত ভিডিওটো লাগি থাকক So let's go. এইফালে আমাৰ ঘৰ আছিল আমি তাৰ পৰা এনেকৈ এক পাক ঘূৰি আহিছোঁ 8 কিলোমিটাৰ জাগা কিন্তু আমাক চাবা নিদিলে পইচা লাগে এইটো আমাৰ মিষ্টাৰ ৰাণা আজি মিষ্টাৰ ৰাণাৰ ভিডিঅ'ত মই ভইচ অভাৰ কৰি আছোঁ মাতটো শুনি পেলাই যদি বুজিবা পাবি আৰু গাইজ এখন স্কুল দেখিছেনে এখন বাকাৰ প্ৰাথমিক বিদ্যালয় মই যেতিয়া ক্লাছ 6ত আছিলোঁ এইখন স্কুলত পৰীক্ষা দিব আছিলোঁ সপুৰা বৃত্তি দিব আহিছিলোঁ বাকা গাঁৱৰ মাছ পাইছোঁ আমি গাঁৱৰ মানুহ আগতে আছে বড়ো তাত মান্দাকাটা চাহ বাগানৰ অলপমান ভিডিঅ' চাই পেলাই আপোনালোকেও বানপানীৰ চিজন যাতে খাই বৈ ঘুমাই থাকিবি আৰু দুটামান মাছ ধৰিবি ৰাস্তাতে আহি আপোনালোকক দেখুৱাই এতিয়া বৰ্তমান আহি পালো আমি পাহাৰৰ মান্দাকাটা চাহ বাগান আপোনালোক বাকাৰ পৰা মানে আপোনালোক দেখুৱাই আহিলোঁ আৰু লগতে মান্দাকাটা চাহ বাগান পালোঁ আৰু মান্দাকাটা চাহ বাগানত আপোনালোকক কৈছিলোঁ না চুমাদিয়া বুলি কয় তাতে মানে নিজৰা বৈ থাকে খৰাং চিজনটো বৈ থাকে আৰু এতিয়া বৰ্তমান বাৰিষা কালটো আৰু বৈ থাকিব এতিয়া বৰ্তমান দেখাই আছে আপোনালোক চাব পাৰে ইয়াত বহুত ধৰণৰ গৰু ছাগলী ইয়াত আহে এইখন হ'ল বাকাৰ মানে মান্দাকাটা চাহ বাগান বুলি কয় এইখনত বহুত ধৰণৰ গৰু আহে কুৰুৱা লেঙা কলিতাপাৰা এনেকৈ ধৰ আমাৰ ফুকটাগুৰি গাঁৱৰ বা মান্দাকাটা খৰিয়াপাৰা শিমিলবাৰী এনেকুৱা ধৰণৰ বহুত ধৰণৰ গৰু ইয়াত মানে বাৰিষা চিজনকেইটা এনেকৈ কটায় আৰু মানুহ এজন থাকিব লাগে যি গতিকে ইয়াত বাঘ চাগো কেতিয়াবা ওলায় মানে বাঘ আপোনালোকে চিনি পায় নহয় বাঘো কেতিয়াবা ওলায় ইয়াত বাঘৰ মানে গৰু মানে ধৰি কেনে খায় আৰু লগতে ইয়াত মানে অকণমান একালা থাকিব ভয়ো লাগে যি গতিকে ইয়াত পাহাৰীয়া ঠাই হয় ইয়াত মানুহ কোনো ঘৰ দুৱাৰ সেনেকুৱা নাই মান্দাকাটা চাহ বাগান বুলি কয় যিকেইজনে জানে আৰু যিকেইজনে নাজানে মই কৈছোঁ ইয়াত বৰ্তমান 3 মাহ 4 মাহমান বৰ্তমান গৰু কেইবাৰ বহুত গৰু মানে ইয়াত থাকিব আৰু বহুত ধৰণৰ মানুহ ইয়াত মানে চাহ নাস্তা বা ভাত চাত অলপমান টিফিনত লৈ আহি কেনে এনেকৈ থাকিব আৰু আমাৰ ফাদাৰেতো এনেকৈ গৰু লৈ আহে আৰু লৈ আহি কেনে দিনটো গৰু চাৰি কেনে খাই বৈ ইয়াতে টিফিনত লৈ আহে টিফিনৰ পৰা খাই বৈ কেনে যায় আৰু লগতে আহি আপোনাক দেখাই আছোঁ এইটো হ'ল চুমাদিয়া বুলি কয় এইটো হ'ল চুমাদিয়া বুলি কয় মান্দাকাটা চাহ বাগানৰ মাজত এইটো খৰাংকালতো কিন্তু বৈ থাকে দেই এইটো কোনোদিন বন্ধ নহয় এইটো চাৰা জিন্দগী বৈয়ে থাকিব এইটো হয়তো কম বেছি হয় কেতিয়াবা ধাপটো কমি যায় এইটো মানে বয়ে থাকে এইটো আপোনালোক দেখি আছোঁ বাছ আমি আহি আছোঁ বৰ্তমান চুমাপানী আপোনালোকে দেখা পাইছে পানী যেনেকুৱা মানে আৱাজ আছে আৰু লগতে আহিছে মোৰ লগত চামচুল আপোনালোকে নিশ্চয় চিনিয়ে পায় বহুত লোকে চিনি পায় আৰু লগতে আজি আহিছোঁ আমি মানে বহুত জেগাত গৈছিলোঁ এই জেগাত মানে বাকাৰ ইয়াতে তাতে গৈছিলোঁ তাৰপাছত মানে তাতে চিনি আমাক কোনোবা নিদিলে দুজনৰ মাজত 100 টকা দিলে কথাটো মই কৈছিলোঁ যে 50 টকা দিওঁ আমি দুজন সময় এজন কেমেৰা ধৰিব লাগিব সিহঁতে ক'লে যে নহ'ব কাৰণ আপোনালোকে জানে বানপানী কাৰণ 50 টকাটো আমাৰ কাৰণে বহুত ডাঙৰ বস্তু সেই গতিকে মই ভাবিলোঁ মানে 50 টকাটো নিদি আমি অলপ এনে ভিডিঅ' দেখাওঁ আমাৰ ৰাইজেতো আমাক মানে ছাপোৰ্ট কৰিবই সেই গতিকে আহি
ভাবিলোঁ আজি বৰ্তমান চুমা পানী আপোনালোকৰ চুমা পানী নিশ্চয় কিছুমানে চিনি পায় আৰু পানী ইমান কমত কৰা পানী মানে ভাল লাগে চাই পেলাই আৰু আপোনালোকে চাব পাৰে পানী কি ধুনীয়া পানী মানে চাফা পানী পানী খাবও পাৰি পানীটো খাবও পাৰি আৰু লগতে গা ধুব পাৰে বহুত মানে ভাল লাগে আৰু পানীটোৰ ভাগ পানীটো বহুত মানে সুন্দৰ পানী হয় ইয়াত বৈ আছে আপোনালোক ভাবিলোঁ আজি চুমা পানীৰ যিটো হেৰি হয় বৈ আছে হয় সেইটো আপোনালোকক দেখুৱাওঁ আৰু লগতে মোৰো ভিডিঅ' এটা আগবাঢ়ি যাক আৰু এটা কথা ডাঙৰ কথা ৰৈ গ'ল ক'বলৈ আপোনালোকক যিটো আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে বহুতক মানে সহায় কৰিছে আমি বৰ্তমান সেনেকৈ পৰা হোৱা নাই কিয়নো ইউটিউবৰ পৰা পইচা পোৱা নাই সেই গতিকে আপোনালোকক সহায় কেনেকুৱা কৰিব পৰা হোৱা নাই যদি পাওঁ নিশ্চয় কৰিবলৈ চেষ্টা কৰিম আৰু লগতে পইচা পাবৰ কাৰণে আপোনালোকক আশা কৰক ডাঙৰ ডাঙৰ ইউটিউবাৰে পইচা পাইছে আপোনালোকক মানে সহায় কৰিছে আৰু বহুত খবৰ বেয়া থাকে বহুত মানুহ মোৰ ছাবস্ক্ৰাইবাৰৰ কিছুমানৰ কিজানি পানীত ডুবি আছে সেই গতিকে ক'লোঁ আপোনালোকক সুখলে থাক ভালে সুখলে থাকক মাথা বিঘা কৰি যদি যেনেকৈ আছে আপোনালোকে থাকক আৰু লগতে মানে কি বুলি ক'ম আৰু আপোনালোকৰ বহুতখিনি অসুবিধা হৈ আছে গৰু ছাগাল বা হাতী জাতি খোৱা লোৱাৰ প্ৰতি মানে অসুবিধা হৈ আছে সেই গতিকে ভাবিলোঁ মানে আজি ভিডিঅ' এটা দিওঁ আৰু লগতে এনেকৈ আপোনালোকে এটা কাম কৰিব বহুত তেল খৰচ কৰি পেলাই আপোনালোকক এনেকৈ ভিডিঅ' দেখাব আহোঁ আপোনালোকে যাতে মানে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই আৰু চালে ভাল লাগে কিয়নো ভিডিঅ' এনেকৈ বনাবলৈ দিলে আমাৰ বহুত কষ্ট হয় আৰু তেল পুৰিব লগা হয় এডিট কৰিলেও বহুত ক্ষতি হয় মানে তথাপিও আপোনালোকক ভাল পাওঁ কাৰণে কৰি থাকোঁ কাৰণ ভিডিঅ'টো আপোনালোকে যিকেইটা ছাপোৰ্ট কৰি আছে সেইকেইটাৰ কাৰণে মই ভিডিঅ'টো কৰি থাকোঁ আৰু লগতে মোৰ লগত আছে আহি পাইছে আজি শামছুল আৰু লগতে আপোনালোকে অলপমান ছাবস্ক্ৰাইব আগবাঢ়াই দিয়ক অলপমান শ্বেয়াৰ কৰি দিয়ক কাৰণ বহুত কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আপোনালোকে অলপমান ছাবস্ক্ৰাইব বাঢ়াই দিলে মোৰ বহুত ভাল হয় মানে আপোনালোকৰ আৱাজটো এই ইমান কমপ্লিট নাপাব পাৰে পানীৰ মানে আৱাজ যিটো আহি আছে আমাৰ চুমা পানীৰ যিটো আৱাজ আহি আছে আপোনালোকৰ সম্পূৰ্ণ আৱাজটো নাপাব পাৰে তথাপিও আপোনালোকক মানে হুলে কৈছোঁ আৰু উপায়টো নাই বাছ এইখিনি আৰু আপোনালোক এইখিনি কৈ পেলাই বেছি দিন দেৰি কৰি নাথাকোঁ অলপমান আমি যাই থাকিব পাৰোঁ আৰু আপোনালোক আৰু কিছু দেখুৱাই আছোঁ বাছ বাই বাই